মোক বিচাৰিছে আলোচনা কৰিব বিচাৰিছে না মাৰিব বিচাৰিছে এইটোকে সুধিছোঁ মই ওৱান হাগ্ৰামা মানে কি হাগ্ৰামাক বিচাৰিছে কি কাৰণত আলোচনা কৰিবৰ কাৰণে না মাৰিবৰ কাৰণে এইটোকে সুধিছোঁ মই উন্নয়ন নিবিচাৰে নেকি আচলতে আপচু বা ইউ পি পি এল একে বস্তু ইহঁতে উন্নয়ন নিবিচাৰে এতিয়া আন্দোলন কৰা আৰম্ভ হৈছে এইটো গণ্ডগোল কৰিবই ইহঁতে য'তে ত'তে গণ্ডগোল কৰি পেলাই BTC পৰিৱেশটো নষ্ট কৰিবৰ কাৰণে ইহঁতে চেষ্টা চলাবই আৰু চলাই আছে ইলেকশ্যনৰ সময়ত ৰাইজৰ কাৰণে কি কি কাম কৰিবলৈ প্ৰতিশ্ৰুতি দিছিলোঁ সেই কামটো আমি কেনেকৈ লৈ যাম মানে কেনেকৈ এক্সিকিউট কৰিম সেইবিলাক গোটেই কথাটোহে আমি আজি ৰাইজৰ মাজত উপস্থিত হৈ পেলাই আমি জনাই দিছোঁ ওদালগুৰিত ষ্টেট ইউনিভাৰ্চিটি আমি ফাউণ্ডেশ্যন দিওঁ আধাৰশিলা কৰিম আধাৰশিলা মানে ষ্টেট ইউনিভাৰ্চিটি হ'ব আৰু বাক্সাত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব আৰু আমাৰ বেকী নদী হাকুৱা নদীৰ ওপৰত ডাঙৰ ব্ৰিজ এখন হ'ব আৰু এনেকুৱা আমাৰ সেই গেৰুৱা সেই ধনশিৰি নদীৰ ওপৰত ডাঙৰ এটা ব্ৰিজ হ'ব নমস্কাৰ প্ৰমোদটো কথা দিছে প্ৰমোদ মানে কি আপচুহে চলাইছে প্ৰমোদটোৰ নামতহে এফচি অফিচৰ পৰা 5 বছৰ দীপেন বড়াই BTC চলাইছিল এতিয়া পাইছে মজা জিকাৰ পিছত আমাৰ মাছ গেডাৰিং গণসমাৱেশ এই গণসমাৱেশটো আমি আমাৰ বিজেপি দলকো আমি সহযোগ বিচাৰিছিলোঁ এই হিচাপত বিজেপি দলেও আমাক সহায় কৰিছে আজি এই মাছ গেডাৰিঙত আৰু পল্লৱ লোচন দাস ডাঙৰীয়াক আমি ধন্যবাদ যাচিছোঁ মানে আমাৰ এই ৰেলীত উপস্থিত হৈ পেলাই আমাৰ হৈ পেলাই BTC-বাসী হৈ পেলাই যিখিনি বক্তব্য ৰাখিলে আমি BTC-বাসী ৰাইজৰ হৈ আমি ধন্যবাদ যাচিছোঁ পল্লৱ লোচন দাস ডাঙৰীয়াক আৰু আমি ইলেকশ্যনৰ সময়ত ৰাইজৰ কাৰণে কি কি কাম কৰিবলৈ প্ৰতিশ্ৰুতি দিছিলোঁ সেই কামটো আমি কেনেকৈ লৈ যাম মানে কেনেকৈ এক্সিকিউট কৰিম সেইবিলাক গোটেই কথাটোহে আমি আজি ৰাইজৰ মাজত উপস্থিত হৈ পেলাই আমি জনাই দিছোঁ আপচুৰ লগত আচলতে কি সংঘাত আছে ছাৰ আপচুৰ লগত কি সংঘাত আপুনি ক'লে ছাৰ যে সভাপতিয়ে মোক বিচাৰিছে আলোচনা কৰিব বিচাৰিছে না মাৰিব বিচাৰিছে এইটোকে সুধিছোঁ মই ওৱান হাগ্ৰামা মানে কি হাগ্ৰামাক বিচাৰিছে কি কাৰণত আলোচনা কৰিবৰ কাৰণে না মাৰিবৰ কাৰণে এইটোকে সুধিছোঁ মই উন্নয়ন নিবিচাৰে নেকি আচলতে আপচু বা ইউ পি পি এল একে বস্তু ইহঁতে উন্নয়ন নিবিচাৰে এতিয়া আন্দোলন কৰা আৰম্ভ হৈছে এইটো গণ্ডগোল কৰিবই ইহঁতে য'তে ত'তে গণ্ডগোল কৰি পেলাই BTC পৰিৱেশটো নষ্ট কৰিবৰ কাৰণে ইহঁতে চেষ্টা চলাবই আৰু চলাই আছে আমি জানো এইটো আৰু BTC এই এছেম্বলিৰ যিটো লণ্ডভণ্ড কৰিছে ইয়াৰ কাৰণে তদন্ত লাগে বুলি আমি ইতিমধ্যে অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ ইয়াৰ ওপৰত তদন্ত হ'ব লাগে আজিৰ মিটিংখনত 2026 চনৰ কুচকাৱাজ নেকি ছাৰ সেইটো ইলেকশ্যন হয় ইলেকশ্যনতো আৰু হ'ব এইটোতো আমি জিকাৱাৰ পিছত ৰাইজৰ মাজত কি কি প্ৰতিশ্ৰুতি দিছে কেনেকৈ কাম কৰিম সেইটোকে আমি জনাইছোঁ এতিয়া ইলেকশ্যনৰ কাৰণে 26ৰ কাৰণে আমি ওলোৱাই নাই ওলাবহে উন্নয়ন প্ৰক্ৰিয়াটো কেনেদৰে আগুৱাই নিব উন্নয়নটো বিৰাট ভাল আপুনি চাওক আমি কৈছোঁ সেইদিনা আমি আলোচনা কৰিছে ষ্টেট গভৰ্ণমেণ্ট অফিচিয়েল আৰু আমাৰ BTC অফিচিয়েলৰ মাজত আমাৰ মাজত আলোচনা হৈছে ওদালগুৰিত ষ্টেট ইউনিভাৰ্চিটি আমি ফাউণ্ডেশ্যন দিওঁ আধাৰশিলা কৰিম আধাৰশিলা মানে ষ্টেট ইউনিভাৰ্চিটি হ'ব আৰু বাক্সাত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব আৰু আমাৰ বেকী নদী হাকুৱা নদীৰ ওপৰত ডাঙৰ ব্ৰিজ এখন হ'ব আৰু এনেকুৱা আমাৰ সেই গেৰুৱা সেই ধনশিৰি নদীৰ ওপৰত ডাঙৰ এটা ব্ৰিজ হ'ব সেইবিলাক যাত্ৰা আৰু কোকৰাঝাৰৰ পৰা গেলেমপুৰ যোৱা যিটো ৰাস্তা ইয়াত ৰেলৱে লাইন উদ্বোধনী কৰিব বুলি আমি ইতিমধ্যে শুনা পাইছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই জানুৱাৰী মাহত আহিব বুলি আমি শুনা পাইছোঁ আজি মিটিংখনে এটা কথা লক্ষ্য হ'ব ছাৰ আপোনালোকৰ এছেম্বলিত আপোনালোকে কেনেকুৱা লক্ষ্য লৈ আগবাঢ়িব এছেম্বলি 100% এখন লৈ আগবাঢ়িব নাই অসমত 126টা এছেম্বলি ছিট আছে আপোনালোকৰ কি আপোনাৰ
আপোনাৰ আমাৰ তোমাৰ কি আছে 126টা আছে আপোনাৰ এৰিয়াৰখিনি ছাৰ মোৰ এৰিয়া কি আছে চব আমাৰ অসম এৰিয়া বুলি এনেকুৱা নাই 126টা সমষ্টি আছে NDA হিচাপে কোনে ক'ত খেলিব BPF ক'ত খেলিব BJP ক'ত খেলিব বা AGP ক'ত খেলিব সেইটো NDA হিচাপে আমি চিটটো বিতৰণ তাৰমানে 15টা চিটত NDAক দিয়াৰ একদম ফাইনেল অসমত 126টা 15টা কি কয় BTC 15টা আছে 126টা টোটেল 15টা আচ্ছা স্যার ইউপিএল শূন্য হৈ যাব নেকি নমস্কাৰ প্ৰতিশ্ৰুতি দিছিল প্ৰমোদটো কথা দিছে প্ৰমোদ মানে কি আপচুহে চলাইছে প্ৰমোদটোৰ নামতহে এফচি অফিচৰ পৰা 5 বছৰ দীপেন বড়াই BTC চলাইছিল এতিয়া পাইছে মজা আচ্ছা স্যার আগন্তুক সরকার যিখন সরকার হ'ব তাত পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব চাই আপুনি সেইটো চব আহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় কোন হ'ব 26ত হ'ব 26 নহয় 30 লৈকে হ'ব হিমন্ত বিশ্ব শৰ্মাই হ'ব চব হ'ব আলোচনা